মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰ স্বাগতম জনাইছোঁ। আজি 15 আগষ্ট স্বাধীনতা দিৱস। শেহতীয়াকৈ হ'লেও আপোনালোক সকলোকে স্বাধীনতা দিৱসৰ মোৰ ফালৰ পৰা শুভেচ্ছা জনালোঁ। 15 আগষ্ট বুলি মানে এপাক ওলাই যাওঁ, ব'লক আমাৰ লগত যাওঁ এবাৰ। এয়া থানাত স্বাধীনতা দিৱস পালন কৰা হৈছে। ভিতৰলৈ নাযাওঁ, মানে বাহিৰৰ পৰাই চাই গৈ আছোঁ আৰু। এতিয়া আমি গৈ আছোঁ বহুত ধুনীয়া জেগা এটালৈ, গৈ থাকক চাই। যেতিয়া জেগাটো পামগৈ তেতিয়া গম পাব আৰু ক'ত গৈ আছোঁ। এতিয়া সেইটো এটা মানে ছাছপেঞ্চ হয়, গৈ থাকক চাই। बिजली की रफ्तार में उड़ते हुए हवाओं में बातें करते हुए जा रहे हैं हम लोग। এতিয়া আহি পাই গ'লোঁ, ক'ত আহি আছিলোঁ, সেয়া জেগাডোখৰ। বহুত ধুনীয়া জেগাডোখৰ, ব'লক ভিতৰলৈ গৈ থাকক মোৰ লগত। জেগাডোখৰ দেখিছেকে, চিনি পাইছে, নাগশংকৰ মন্দিৰ। এতিয়া বলবম চলি আছে যিহেতু, সেইটো কাৰণে মানে বহুত মানুহৰ ভিৰ লাগি আছে। এয়া দেখিছেনে পৰিৱেশটো কিমান ধুনীয়া, আৰু আগলৈ এটা পুখুৰী আছে, তাত ঢেৰ কাছ আছে, ব'লক দেখাম এতিয়া। আৰু আজি মানে ঢেৰ মানুহ আছে, সেইটো কাৰণে ভিতৰলৈ যোৱা নাই আৰু মন্দিৰৰ। মানে চৌপাশটোত সোমাইছোঁ, কিন্তু মানে চাকি দিবলৈ যোৱা নাই, ঢেৰ মানুহ ভিৰ লাগি আছে, সেইটো কাৰণে মানে নেযাওঁ এতিয়া। আকৌ বেলেগ এদিন আহিলে মানে কোনোবা দিনাখন দেখাম ভালকৈ ভিতৰখন। আজি বাহিৰৰ পৰিৱেশটো দেখাইছোঁ, ব'লক। এতিয়া কাছ চাবলৈ গৈ আছোঁ, সেইটো পুখুৰীটো। সেইবোৰ কাছ। এয়া দেখিছেনে কাছকেইটা, ঢেৰ কাছ আছে ইয়াত। এতিয়া কেইটামান আহিছে আৰু ইমান ডাঙৰ ঢেৰ মাছো আছে ইয়াত, ডাঙৰ। মন্দিৰৰ পৰা ওলাই আহিলোঁ, এতিয়া কুঁহিয়াৰ ৰস খাম, কেনেকৈ ৰস পিয়েগা।